হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ আজি ভিডিঅ' ফাৰ্ষ্ট আপডেটটো হৈছে মনু বিকমীয়া দেউৰীৰ ওপৰত মনোজ দে মনু বিকমীয়া দেউৰী ইণ্টাৰভিউ ভিডিঅ' এটা আপলোড কৰিছে তেওঁ নিজৰ ইউটিউব চেনেলত সেই ভিডিঅ'টো সৰু ভিডিঅ' ক্লিপ এটা চাই লওঁ আহকচোন সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ ডেছক্ৰিপশ্যনত যাব লিংক দিয়া আছে रोड वगैरह बने नहीं थे अभी तो ईटानगर तो पूरा हाईवे हो गया उस टाइम पे वाला बहुत धूल वगैरह पॉल्यूशन होता था तब मुझे कॉल करके बताया था कि फेस वॉश तुम लेके आओ यहाँ पे बहुत ज्यादा धूल पॉल्यूशन अभी तो पूरा चकाचक बन गया ईटानगर तो आपने जब पहला আমাৰ আজি নেক্সট আপডেটটো হৈছে ভূষণ পাঠকৰ ওপৰত ভূষণ পাঠকক টুইটাৰত ফ'ল' কৰিছে জন চিনা কোন আপোনালোকে নিশ্চয় জানে জন চিনা এজন ইণ্টাৰনেশ্যনেল ৰেছলাৰ হয় জন চিনা অফিচিয়েল ভেৰিফাইড একাউণ্ট আছে টুইটাৰত সেই একাউণ্টটোৰ পৰা ফ'ল' কৰিছে আৰু ইয়াৰ ওপৰত ভূষণ পাঠকে ৰিয়েক্ট কৰি ইনষ্টাগ্ৰামত এটা ষ্টৰি দিছে য'ত লিখা আছে যে হঠাতে টুইটাৰত নটিফিকেশ্যন আহিল আৰু মোক জন চিনাই ফ'ল' কৰিছে মই ফেক একাউণ্ট বুলি ভাবিছিলোঁ পাছত খুলি চালোঁ সেইটো ৰিয়েল একাউণ্ট হয় আমাৰ আজি নেক্সট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ওপৰত আপোনালোকে সকলোৱে জানে যে ডিম্পু বৰুৱাই 22 তাৰিখে বৰপেটা ৰোডত এখন অনুষ্ঠান ৰাখিছে আৰু সেইখন কোনো মিটআপ নহয় আৰু সেইটোৰ ওপৰতে ডিম্পু বৰুৱাই কালি ইনষ্টাগ্ৰামত এটা ষ্টৰি দিছে য'ত লিখা আছে যে এটা কথা 22 তাৰিখে যিটো বৰপেটা ৰোডত সৰুকৈ মই অনুষ্ঠান পাতিম সেইটো কোনো মোৰ মিটআপ বা ডাঙৰ কিবা নহয় এটা খোলা কিয়নে হয় যিহেতু মোৰ ভিডিঅ' চাই মোক কিবা সুধিব বা মই সুধিম নৰ্মেল জানে কোন মই কোন তই বনাওঁ এইটো জাষ্ট খোলা অপেন কোন মই কোন তই চ' আপোনালোকে যদি 22 তাৰিখৰ দিনা ফ্ৰী থাকে ডিম্পু বৰুৱাক লগ কৰি প্ৰশ্ন সুধিব পাৰে আমাৰ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই মলয়ার দু পাখি মোর মনৰ বতর